Jet planes in the night sky with you. I'm getting high in the sunrise with you. I'm getting through all the bad times with you. I wasn't missing a thing, no I do. And I wish that I could do eternity. 'Cause time moves on. যি প্ৰায়ভাগ মানুহে আজিকালি খায় ৰাতিপুৱা বা সন্ধিয়া, কিন্তু গ্ৰীণ টি বনোৱাৰ প্ৰচেছ এটা আছে। প্ৰচেছটোৰ মতে বনালেহে গ্ৰীণ টিটো বেছি উপকাৰী হয়। ইয়াৰ কাৰণে মই 2 কাপ পানী ল'লোঁ আৰু 2 কাপ পানী মই চচপেনত দি খুব ভালকৈ উতল আহিব দিছোঁ। আৰু যেতিয়া উতল আহিব তেতিয়া মই 1 টেবুলস্পুন গ্ৰীণ টি দিম, তাৰমানে চাহপাতটো দিম। আৰু চাহপাতটো দিয়াৰ লগে লগে ফ্লেমটো বন্ধ কৰি দিম আৰু এখন ঢাকন দি দিম। ঢাকনখন মই 2 মিনিটৰ কাৰণে থৈ দিম। আৰু যেতিয়া 2 মিনিট হ'ব তাৰ পিছতহে মই ঢাকনখন খুলিম। এনেকৈয়ে মই ফ্লেমটো বন্ধ কৰি 2 মিনিট থৈ দিম আৰু 2 মিনিট পিছত মই ঢাকনখন খুলিলোঁ আৰু এতিয়া মই চাহখিনি বাকি ল'ম। য'ত খাই ধৰক মই এই গ্লাছটোতে সদায় গ্ৰীণ টি খাওঁ, সেইটো কাৰণে মই এই গ্লাছটোৱে গ্ৰীণ টিখিনি বাকি ল'লোঁ। আৰু গ্ৰীণ টি কেতিয়াও খালী পেটত নাখাব। এখন বিস্কিট বা কিবা এটা খাই পেলাইহে গ্ৰীণ টি খাব লাগে, খালী পেটত খাব নালাগে। টি সদায় 2 মিনিট বা 5 মিনিটৰ ভিতৰতে খাব লাগে। 1 ঘণ্টামান পিছত খালে আৰু গ্ৰীণ টিৰ যোনটো উপকাৰিতা সেইটো কমি যায়। সেইটো কাৰণে আপোনালোকে তেনেকৈয়ে খাব চেষ্টা কৰিব আৰু এইটো প্ৰচেছতে আপোনালোকে বনাব। এইটো একদম একজেক্ট প্ৰচেছটো মই দেখাইছোঁ আপোনালোকক। আৰু গ্ৰীণ টিৰ লগত চেনি মিক্স নকৰিব। আপোনালোকে ইচ্ছা কৰিলে মৌ জোল অলপমান মিক্স কৰি খাব পাৰে। আৰু আশা কৰোঁ মোৰ এই ৰেচিপিটো চাই অলপমান হ'লেও আপোনালোকে উপকৃত হৈছে। আৰু যদি মোৰ ৰেচিপিবোৰ ভাল পাইছে, কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব সদায় কোৱাৰ দৰে। আৰু ওচৰত থকা বেলটো প্ৰেছ কৰিব যাতে আহিব লগা ন'টিফিকেশ্যনবোৰ পাই থাকে। আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ। বহুত বহুত ধন্যবাদ মোৰ সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে। আৰু সকলো যাতে ভালে কুশলে থাকে তাকেই মই কামনা কৰিলোঁ।